মেড ইন নলবাৰী। এনেকুৱা ধৰণৰ যদি ফিল্ম আমি ছাপোৰ্ট নকৰোঁ দেন আমি এটা সময়ত ৰিগ্ৰেট ফিল কৰিম, পস্তাম অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে। আমি বন্ধু ফিল্মখনক ইমান ছাপোৰ্ট কৰিছোঁ দেখিছোঁ, আৰু বন্ধু ফিল্মখনক যদি ছাপোৰ্ট কৰিব পাৰিছোঁ তেন্তে এইখন ফিল্ম আমি 1000 টাইমছ মোৰ ছাপোৰ্ট কৰিব পাৰিম। মই ফিল্মখনত কোনো ধৰণৰ থাৰ্ড ক্লাছ জোক বা আপোনাৰ ফ'ৰ্চফুলি হৰুৱাব ট্ৰাই কৰা নাই। So hello guys, welcome back to my channel and you watching the output video. So just now মই চাই আহিলোঁ অসমীয়া নতুন ছবি মেড ইন নলবাৰী, আৰু এই ফিল্মখনৰ কথা এটাই ক'ম, এনেকুৱা ধৰণৰ যদি ফিল্ম আমি ছাপোৰ্ট নকৰোঁ দেন আমি এটা সময়ত ৰিগ্ৰেট ফিল কৰিম, পস্তাম অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে। ঠিক আছে, যদিকে এনেকুৱা এখন ফিল্ম যদি আমি চাবলৈ নাযাওঁ তেন্তে আমি এটা বহুত ভুল কৰিম, কাৰণ এনেকুৱা ফিল্ম আমাৰ পৰা ছাপোৰ্টৰ খুব প্ৰয়োজন। চবলে এটা চিনচিয়াৰ ৰিকুৱেষ্ট, এটলিষ্ট এবাৰ যোৱা আৰু এখন ফিল্ম চোৱা হলত, আৰু নিজে অকলে তুমি নাযাবা, লগত এজন ফ্ৰেণ্ডছ হওক, লগত যাক পৰা ফ্ৰেণ্ডছ ফেমিলি চবকে লৈ যোৱা এখন ফিল্ম। এটা বাচ্ছাৰ পৰা এজন 70-80 বছৰ বুঢ়া বয়সৰ মানুহলৈকে চবে চাব পাৰিব। মই বিগিনিং কৰোঁ এতিয়া। ফিল্মখন আৰম্ভ হয় মাজুলীৰ পৰা, 3জন ষ্ট্ৰেঞ্জাৰ্ছৰ ওপৰত গোটেই ফিল্মখন আছে। বিভূতিভূষণ হাজৰিকা লিডত আছে, বিভূতিভূষণ হাজৰিকা এণ্ড আমাৰ আছামিজ ইণ্ডাষ্ট্ৰীৰ বনমেৰু বুলি যাক ক'ব পাৰোঁ আমি, অৰুণ নাথ ডাঙৰীয়া, আৰু এজন আছে, তেওঁৰ নামটো মই চাব লাগিব, চিনি নাপাওঁ, তেওঁ এক্টৰছ নে নন এক্টৰছ নাজানো, তেওঁ আছে লিডত। এই তিনিজনেই গোটেই কাহিনীটো আগবঢ়াই লৈ যায়। ইজনৰ নাম জিন্তু কুমাৰ কাশ্যপ। তেওঁৰ আগতে মই একো চোৱা নাই, গতিকে নাজানো তেওঁ এক্টৰ হয় নে তেওঁৰ ফাৰ্ষ্ট এক্টিং এইটো নন এক্টৰৰ পৰা হয় নে এক্টৰ হয় নাজানো। তেওঁ আছে, আৰু ফিল্মখন ৰাইটিং আৰু ডাইৰেক্টিং মানে লিখা আৰু ডাইৰেকশ্যনো কৰিছে আপোনাৰ তনুজ নাথ এণ্ড স্ক্ৰীন প্লে এণ্ড এডিট কৰিছে ঝুলন কৃষ্ণা মহন্ত। বাকী আপোনাৰ ফিল্মখন ক'লোৱেই মাজুলীৰ পৰা ষ্টাৰ্ট হয়, য'ত বিভূতিভূষণ দা তেওঁৰ কেৰেক্টাৰটো তেওঁ ফটোগ্ৰাফাৰ হয় এজন। তেওঁ ফটোগ্ৰাফীৰ কাৰণে মাজুলীত যায়, আৰু তেওঁ তাৰ পৰা এখন গাড়ী লৈ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে ভাড়াত, আৰু তেওঁৰ ড্ৰাইভাৰজনৰ সৈতে যাত্ৰা আৰম্ভ কৰে, আৰু মাজ ৰাস্তাত তেওঁৰ লগতে সহযাত্ৰী হিচাপে তেওঁৰ লগত শ্বেয়াৰিঙত অৰুণ নাথ ডাঙৰীয়াৰ কেৰেক্টাৰ যোনটো, তেওঁ গাড়ীত বহে, তেওঁ গুৱাহাটীৰ দিশে যাবলৈ। গৈ থাকোঁতে তেওঁলোকে মাজুলীৰ পৰা গুৱাহাটীলৈকে যোৱা সম্পূৰ্ণ জাৰ্ণিটোৱে অকল ফিল্মখনত উত্থাপন কৰিছে, আৰু সেই জাৰ্ণিটোত তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কিছুমান কাহিনী তেওঁলোকৰ মুখৰ পৰাই বৰ্ণনা হয়, আৰু আৰু ৰিভিল কৰিব নোৱাৰোঁ মই, ইমানখিনিয়ে ক'ম। আপোনালোকে যাওক হলত, ফিল্মখন চাওক, থিয়েটাৰত চাওক, আৰু খুব বেছি ছাপোৰ্টৰ প্ৰয়োজন এনেকুৱা ফিল্ম আমাৰ পৰা। প্লিজ চবে এবাৰ যোৱা, আই ৰিকুৱেষ্ট টু অল অফ ইউ, প্লিজ এবাৰ হ'লেও যোৱা আৰু ফিল্মখন চোৱা। এতিয়া মই ক'ম মোৰ কেনেকুৱা লাগিলে ফিল্মখন, এটাই ক'ম, এটা নতুন ফ্ৰেছ ফিল্মখনৰ পৰা এটা ফ্ৰেছনেছ আহে, পিয়'ৰ তুমি ফ্ৰেছনেছ ফিল কৰিবা, ইয়াত লাগিব তোমাৰ ফিল্মখনে। মুঠতে হাৰ্ট ফেল্ট হৈ যাব তোমাৰ, বহুত বেছি পিয়'ৰ বুলি ক'ম। মানে এটাই ক'ম, এটা ডাইলগ আছে, প্ৰেম কৰি জগতে ঘূৰিলোঁ, ঘৰতে আছিল প্ৰেম। এইটো ডাইলগ ফিল্মখনত খুব ভাল লাগিলে মোৰ, আৰু একেটা ডাইলগে দুটা চিনত, এটা চিনত তুমি সেই ডাইলগটোতে হাঁহিবা, আৰু এটা চিনত সেই ডাইলগটোতে তোমাৰ চকু পানী ওলাব। তোমালোকে এটলিষ্ট ফিল কৰা তেন্তে ডাইৰেক্টিং হওক বা ফিল্মখনৰ কথা। এইখিনিয়ে ক'ম,
চ' প্লিজ চবে এবাৰ হ'লেও ফিল্মখন যোৱা হলত চোৱা আৰু পাৰফৰ্মেন্সৰ কথা কি ক'ম ইচ এণ্ড এভৰি কাৰেক্টাৰ বহুত ধুনীয়া পাৰফৰ্মেন্স আৰু বিভূতিভূষণ দাৰ নাজানো কিয় মোক খুব ভাল লাগে মানুহটো পাৰ্চনেলিটিটো আৰু তেওঁৰ ফিল্মখনত বহুত ডায়লগ কম তেওঁ এটা চাইলেণ্ট টাইপৰ পাৰ্চনৰ কাৰেক্টাৰ কৰিছে যিটো ডায়লগ কম চকু দুটাই কাফি এক্টিঙৰ কাৰণে জাষ্ট কিল ইট চ' অৰুণনাথ ডাঙৰে অতি সুন্দৰ এক্টিং কৰিছে আৰু যোনটো জিন্তু কুমাৰ কাশ্যপ মই কৈছিলোঁ যোনজন ড্ৰাইভাৰৰ কাৰেক্টাৰটো কৈছে জাষ্ট আউটষ্টেণ্ডিং যদি প্ৰথম তেওঁৰ এখন ফিল্ম তেন্তেতো মই জাষ্ট আউটষ্টেণ্ডিং বুলিয়ে ক'ম বহুত সুন্দৰ এক্টিং কৰিছে তেওঁ কমিক টাইপিং বিৰাট ধুনীয়া বহুত ধুনীয়া আৰু আপুনি ফিল্মখনত কোনো ধৰণৰ থাৰ্ড ক্লাছ জোক বা আপোনাৰ ফৰ্চফুলি হহুৱাব ট্ৰাই কৰা নাই একদম চিটুৱেশ্যনেল কমেডি আপোনাৰ যিকণ হাঁহি ওলাব ভিতৰৰ পৰা ওলাব কোনো ফৰ্চফুলি আপোনাক হহুৱাব চেষ্টা কৰা নাই চিটুৱেশ্যনেল কমেডি চিটুৱেশ্যনেল ইম'চনেল চিনো আছে চিটুৱেশ্যনে আপোনাক ইম'চনেল কৰি দিব একেখন ফিল্মতে বহুত চিম্পুল প্লটত বহুত চিম্পলি আপোনাৰ ফিল্মখন 1 ঘণ্টা 15-20 মিনিট কেতিয়া পাৰ কৰিব গমেই নাপাব আৰু আপোনাৰ শেষত চকু পানী নোলাব সেইটো মই 100% মোৰ ফালৰ পৰা গেৰেণ্টি দিম আৰু ডাইৰেকশ্যনৰ কথা ক'ম এতিয়া তনুজ নাথ ডাইৰেক্ট কৰিছে মই জনামতে তেওঁৰ এখন প্ৰথম ফিল্ম আৰু প্ৰথম ফিল্ম হিচাপতে যিখন ফিল্ম বনাইছে ন' ৱৰ্ড বহুত বেছি ধুনীয়া বহুত ধুনীয়া ডাইৰেকশ্যন কৰিছে লিখিছেও তেওঁ নিজে চ' অল দ্য বেষ্ট আপোনাৰ কাৰণে আৰু বহুত আগবাঢ়ি যাওক আপুনি এটা সময় বিচাৰিছোঁ চ' মই অসমৰ ৰাইজক এটাই ৰিকুৱেষ্ট কৰিছোঁ চবে প্লিজ এখন ফিল্ম ছাপোৰ্ট কৰা তেওঁলোকৰ প্ৰমোশ্যন হয়তো তেনেকৈ হোৱা নাই বাকী ফিল্মৰ গতে আমি বন্ধু ফিল্মখনক ইমান ছাপোৰ্ট কৰিছোঁ দেখিছোঁ আৰু বন্ধু ফিল্মখনক যদি ছাপোৰ্ট কৰিব পাৰিছোঁ তেন্তে এইখন ফিল্ম আমি 1000 টাইমছ মোৰ ছাপোৰ্ট কৰিব পাৰিম মই সিমানেই ক'লোঁ চ' প্লিজ চবে ছাপোৰ্ট কৰিবা কাৰণ এনেকুৱা এখন ফিল্ম এতিয়া আমি ছাপোৰ্ট নকৰিলে আমি এটা টাইমত আছামী ফিল্ম ইণ্ডাষ্ট্ৰীক লৈ পস্তাম চ' প্লিজ ৰিকুৱেষ্ট টু অল অফ ইউ ওৱান্স এগেইন চ' মোৰ এইটো ভিডিঅ'ত কোনো লাইক নালাগে কোনো কমেণ্ট নালাগে বাছ এটা শ্বেয়াৰ কৰি দিয়া বাছ মানে ফিল্মখনক আমি যদি ছাপোৰ্ট কৰিব বিচাৰিছোঁ কাৰণ প্ৰমোশ্যন ফিল্মখনৰ হোৱা নাই তেনেকৈ গতিকে আমি ৱৰ্ড অফ মাউথেহে যদি এখন ফিল্মক ছাপোৰ্ট কৰিব পাৰে চ' প্লিজ চবে এখন এটলিষ্ট ফিল্মখন শ্বেয়াৰ কৰি দিয়া আই কেন গেৰেণ্টি তোমালোকে ৰিগ্ৰেট ফিল নকৰা এখন ফিল্ম চাবলৈ গৈ তুমি যিমানটো টিকেটৰ পইচা দি আহিছে তাতকৈ তুমি ডাগুণ হেপ্পী হৈ আহিবা ফিল্মখন চাই চ' থেংক ইউ আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ফিল্মৰ টিমটোৰ কাৰণে ফৰ দিছ টিম চ' মোৰ ফালৰ পৰা আউটষ্টেণ্ডিং কোনো ষ্টাৰ নিদিওঁ বহুত ষ্টাৰ যদি দিবলৈ যাওঁ মই 5ৰ ভিতৰত 5 দিম কাৰণ এটলিষ্ট এখন ফিল্ম তুমি তেনেকৈ চাবলৈ যাব নালাগে এখন আছামিজ অসমীয়া ফিল্ম সেইটো কাৰণে সেই অসমীয়া ফিল্ম কাৰণে ছাপোৰ্ট কৰিম সেই টেগটো লৈ যাব নালাগে বিন্দাছ যোৱা বিন্দাছ চোৱা চ' সিমানে ক'লোঁ বেছি দীঘল নকৰোঁ থেংক ইউ